নমস্কাৰ খুলুমবাই। আজি আমাৰ এই পিপল দলৰ ফালৰ পৰা আহি থকা যিটো আমাৰ 9 এপ্ৰিলৰ হ'ব লগা বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ এই পিপল দলৰ পৰা মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আজি আমি নমিনেশ্যন দাখিল কৰিব আহিছিল। এই অনুষ্ঠানত সন্মানীয় আমাৰ পাৰ্টীৰ মাননীয় উপসভাপতি ৰাজ্যসভাৰ সাংসদ মাননীয় ৰঙ্গীৰাম নাৰ্জাৰী ডাঙৰীয়া আহিছে। তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শুভক্ষণত উপস্থিত আছে আমাৰ মাইনৰিটি চেলৰ সন্মানীয় সভাপতি নজৰুল ইছলাম ডাঙৰীয়া আৰু সন্মানীয় আমাৰ চেণ্ট্ৰেল CWCৰ নেতা মাননীয় মজিব আলী ডাঙৰীয়া আৰু আমাৰ নেতৃবৃন্দ সকলো আহিছে। তেখেতসকলক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় আমাৰ দলৰ সভাপতি তথা CM মাননীয় প্ৰমোদ ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দললৈ মোক মনোনীত কৰাৰ কাৰণে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই খুবেই আনন্দ পাইছোঁ যিহেতু মই বিচৰা টিকেটখন মই পাবলৈ সক্ষম হৈছোঁ এই পিপল দলৰ ফালৰ পৰা। মই যিহেতু দুবাৰকৈ MCLA হৈছিলোঁ গড়েশ্বৰ পৰিষদীয় সমষ্টিত হিচাপে MCLA আসনত থাকি যিহেতু আকৌ মই বিধানসভা মজিয়ালৈ পাৰ্টীয়ে মোক আগবঢ়াই দিয়াৰ কাৰণে মই আকৌ এবাৰ দললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ। আজিৰ শুভ দিনত যিহেতু মোৰ নমিনেশ্যন দাখিল কৰা হৈছে, মানে 2,05,000 ভোটাৰৰ লৈ 3খন পৰিষদীয় সমষ্টি লৈ আমাৰ গড়েশ্বৰ সমষ্টি হৈছে বিধানসভা সমষ্টি। এই সমষ্টিটো পিপল চৰকাৰৰ দিনতে নতুনকৈ গঠিত হৈছে। তাৰ কাৰণে চৰকাৰ থকা অৱস্থাত যিটো এটা নতুনকৈ 3টা পৰিষদীয় সমষ্টি গঠন কৰি দিয়াৰ কাৰণে মাননীয় CM বৰ্তমানৰ পিপলৰ সভাপতি মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতৰ আশীৰ্বাদ বুলি ক'ব লাগিব আৰু প্ৰথম মই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে এটা সুযোগ পাইছোঁ আৰু ৰাইজেও মানে লোকেল কেণ্ডিডেট বিচৰা হিচাপে মানে খুবেই মোক আদৰি লৈছে আৰু ইয়াৰ সেইটোকে মই ক'ব বিচাৰিছোঁ, যাৰ লগত মোৰ মানে যুঁজটো হ'ব মানে BJP দল আছে। BJP দলৰ প্ৰতিনিধিজন মানে তামোলপুৰৰে, তেখেতে মানে স্থায়ী নহয়। তাৰ কাৰণে ৰাইজে স্থায়ীও মানে প্ৰতিনিধি বিচাৰাটো আমি গম পাইছোঁ গাঁও চুবুৰীত গৈ কিনে। হিচাপে বৰ্তমানৰ যি মানে ঢৌ এটা আহিছে আমাৰ দলপ্ৰী যি আস্থাটো আমি দেখা পাইছোঁ গাঁৱৰ ৰাইজৰ মাজত গৈ কিনে, হিচাপে মই মানে জয় হোৱাটো নিশ্চিত বুলি মই ক'ব পাৰোঁ। যিহেতু আমাৰ বিটিয়াৰ অঞ্চলত 35 লক্ষ মানে ৰাইজ আছে, মানে জনগণ আছে। হিচাপে আমাৰ 26টা জনগোষ্ঠী আছে। এই 26টা জনগোষ্ঠী সমন্বয়ভাৱে কাম কৰাৰ কাৰণে, উন্নয়নৰ কাৰণে যিহেতু পিপল দলে এটা পদক্ষেপ লৈছিলে চৰকাৰৰ দিনত, এইটো হৈছে আমাৰ ভিজন ডকুমেণ্ট। এই ভিজন ডকুমেণ্টৰ দ্বাৰা সকলো জাতি জনগোষ্ঠীৰ যি অভাৱ অভিযোগ উন্নয়নৰ দিশত আগবাঢ়ি নিয়াৰ কাৰণে এটা মিছন আৰু ভিজনেৰে কাম কৰাৰ কাৰণে উদ্দেশ্য লৈছে। হিচাপে ৰাইজে সেই আশাটো বিচাৰিছে আৰু প্ৰধানতে আমি দলৰ যিটো উদ্দেশ্য যে শান্তি ৰক্ষা কৰাটো, শান্তিক আমি বচাই ৰখাটোৱেই প্ৰধান আছিলে। আমি শান্তিক আমি মানে সমাজ হিচাপে শান্তি হিচাপে বৰ্তমানত যদি ৰাখিব পাৰিছে, আমাৰ এই পিপল চৰকাৰে 5টা বছৰ যিটো এৰি অহা এই বছৰত মানে কোনোদিনে ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই। তাৰ কাৰণে ৰাইজে সেই চৰকাৰটো নোহোৱাটো ভুল হোৱা বুলি ভাবি লৈছে। তো আকৌ তাৰ কাৰণে এটা আস্থাটো মানে লোৱাটো, আস্থা যে আমাৰ প্ৰতি হৈছে, সেইখিনি আশাৰে মোক সহযোগ কৰিছে। কিমান ভোট পাব আপুনি? মই শ্ৰেষ্ঠ ভোট পাম, চবতকৈ মানে কমেও মই 80,000 ভোট পাম। থেংক ইউ। গড়েশ্বৰৰ বিধানসভা মজিয়াত যিহেতু 55টা ডিপাৰ্টমেণ্টৰ বাদেও যিখিনি আৰু মানে সুবিধা, যিখিনি গণতন্ত্ৰৰ অধিকাৰ আছে সমাজ 26টা জনগোষ্ঠীলৈ, তেখেতসকলৰ ৰাস্তা ঘাটৰ পৰা মানে স্বাস্থ্যৰ পৰা মানে পানী যোগানৰ আঁচনিৰ পৰা যি মানে ডিপাৰ্টমেণ্ট 55টা ডিপাৰ্টমেণ্টৰ যিখিনি প্ৰাপ্য অধিকাৰ, ইয়াৰ ক্ষেত্ৰত যি ভূমিকা ল'ব লাগে। যিহেতু MCLA আসনৰ পৰিষদৰ গড়েশ্বৰত মই 46টা মানে ৰাস্তা ঘাট বনালোঁ।
তাৰ বাদেও বিভিন্ন আঁচনিবিলাক মই তৈয়াৰ কৰিছোঁ ঠিক এনেই এটা মানে মোৰ যিখিনি জ্ঞাত মোৰ যিখিনি অভিজ্ঞতা এই অভিজ্ঞতাৰে ভাৰত সংবিধানৰ গণ্ডিত যিখিনি অধিকাৰ আছে 26টা জনগোষ্ঠীৰ কাৰণে এইটোৰ কাৰণে মই কাম কৰা ক্ষেত্ৰত মুখ্য ভূমিকা লৈ ৰাইজক শুশ্ৰূষা কৰিম